নিকেতনত মই পঢ়ি থকাৰ সময়খিনিত ক্লাছ 8, 9, 10 এই সময়খিনিত আমাৰ অলপ কম বয়সীয়া আচাৰ্য সোমাইছিল। সেইসকলক মানে খুব ভাল লাগে, কাৰণ এনেকুৱা হয় আমি তেওঁলোকৰ সৈতে অকণমান এনেকুৱা লাগে যেন আমাৰ অকণমান সমনীয়াই হ'ব নেকি। সমনীয়াটো নহয় তেখেতলোক, তথাপিও মানে আমাৰ মনত এনেকুৱা লাগে যে জ্যেষ্ঠ কোনোবা এগৰাকীক কৈ গালি খোৱাতকৈ এখেতলোকক মাতি অনাই ভাল। আমি বাৰে বাৰে নতুনক মাতিবলৈ ট্ৰাই কৰোঁ, নতুন যেতিয়া আহিব তেওঁলোকক কথা ক'বলৈ আমি বিচাৰোঁ। তো সেই কথাটোত চাবলৈ গ'লে এনেকুৱা হয় যে এই নতুন যিসকল সোমায় শংকৰদেৱ শিশু বিদ্যা নিকেতনত আচাৰ্য হ'বলৈ, তেওঁলোকৰ প্ৰতি শিক্ষাৰ্থীসকলৰ সাংঘাতিক এটা মৰম থাকেনে বাৰু? নতুন আচাৰ্যসকলৰ প্ৰতি এটা মৰম থাকেনে? নতুন আচাৰ্যসকল সেইবাবে এতিয়া আৰু বেছি দায়িত্বশীল হোৱাৰ সময়। সেইদিনা আমি কথা পাতিছিলোঁ, মই যিখন বিদ্যালয়ত পঢ়ি আহিছিলোঁ বিদ্যালয়ৰ আচাৰ্যৰ সৈতে কৈছিল যে প্ৰায় নতুনকৈ 2000 গৰাকী প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আমাৰ সেইখন বিদ্যালয়তো, সেইখন নিকেতনতো বহুকেইগৰাকী আচাৰ্য নতুনকৈ সোমাইছে। আমাৰ দাদাৰ সৈতে পঢ়া, মোৰ সৈতে পঢ়া বহু বন্ধু বান্ধৱী এতিয়া কেইটামান দিন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সেই পৰিৱেশটোৰ আমেজ ল'বলৈ আকৌ এবাৰ উভতি গৈছে। এটা কথা ভাবি চাওকচোন, তেওঁলোকে লাখ টকা দৰমহা নাপায় 60-70 হাজাৰ টকাৰ দৰমহা। তেওঁলোকে BMW লৈ নাহে, 5 ষ্টাৰ হোটেলত তেওঁলোকে খানা নাখায়। তেওঁলোকৰ জীৱনশৈলীটো আপোনালোকে চাব, খুব সাধাৰণ। প্ৰতিগৰাকী আচাৰ্যাৰ আপোনাৰ দেখিলেই মোৰ দুখ খাই যাব। সেইসকল আচাৰ্যই খুব নূন্যতম এটা প্ৰাপ্য লৈ, একেবাৰে যিটো নহ'লেই নহয় তেনে এটা প্ৰাপ্য লৈ আপোনালোকৰ সন্তানক জীৱন গঢ়াৰ বাবে, সেইসকল ছাত্ৰ ছাত্ৰীক জীৱন গঢ়াৰ বাবে সেইসকল আচাৰ্যাই অহোপুৰুষাৰ্থত ত্যাগ কৰিছে। সেইসকলৰ ওচৰত আপোনালোক কৃতজ্ঞ হোৱা উচিত। আজিও যেতিয়া সেইখন বিদ্যালয়লৈ উভতি যাওঁ, লক্ষী আচাৰ্য, জয়া আচাৰ্য, তেওঁলোকক দেখিলে আজিও মনটো কোনোবাখিনিত বেয়া লাগে। সেই ইমান বছৰ আগতে এৰি থৈ অহা আচাৰ্যসকল এতিয়াও তেনেকৈ আছে। এনে নহয় যে আচাৰ্যসকলে সুবিধা পোৱা নাই, বেলেগত সুবিধা পাইছে, কিন্তু নিকেতনখনৰ প্ৰতি ইমান এটা টান আছে, নিকেতনখনৰ প্ৰতি ইমান আৱেগ আছে। এই নিকেতনখন এৰি থৈ সকলো যাব নোৱাৰে। নিকেতনখন এৰাৰ পিছত আপুনি যেতিয়া ইয়াৰ আগেৰে পাৰ হৈ যাব, তেতিয়া আপুনি আপোনাৰ চকু পানী ওলাব। আজি আপোনালোকে অনুভৱ নকৰে, যেতিয়া আপোনাৰ সন্তান পঢ়ি শুনি ইয়াৰ পৰা ওলাই যাব তেতিয়া আপুনি অনুভৱ কৰিব যে আমি কেনেকুৱা এটা পৰিয়ালত আছিলোঁ। এই পৰিয়ালটো কেতিয়াও আপোনালোকে ভাঙি যাবলৈ নিদিব। অসমৰ বৰ্তমান শিক্ষা ব্যৱস্থাত এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যথেষ্ট প্ৰভাৱ আছে। এই কথাটো সজোৰে ক'ব বিচাৰিম। এটা ধাৰণা কৰা হয় যে বিদ্যালয়খনক লৈ, যে বিদ্যালয়খন যদি ব্যক্তিগত হয়, বিদ্যালয়খন যদি খুব ভাল হয়, ভাল অট্টালিকা থাকে, যদি বিদ্যালয়খন তেনেধৰণৰ হয়, তেতিয়া যে ভাল ৰিজাল্ট কৰিব ছাত্ৰ ছাত্ৰী, নালাগে চৰকাৰী বিদ্যালয়লৈ যাবলৈ। যদিও এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, মই সেই কথাটো ক'ম, এটা ধাৰণা আমাৰ মনত থাকে। সেই ধাৰণাটো অসমবাসী কেতিয়াবা এৰিব হ'ল, এতিয়াও কিন্তু সেয়া আছে। কিয়? শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া ল'ৰা ছোৱালীয়ে খুব সুন্দৰকৈ ইংৰাজী ক'ব নোৱাৰে নেকি? তেওঁলোকেতো খুব সুন্দৰকৈ ইংৰাজী ক'ব পাৰে। তেওঁলোকেওতো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা যোৱা বা মাতৃভাষা মাধ্যমৰ পৰা যোৱা সেইসকল ছাত্ৰ ছাত্ৰীয়েওতো আজিৰ তাৰিখত খুব সুন্দৰকৈ তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকেতো বিভিন্ন পদবী দখল কৰি আছে। কিন্তু ধাৰণাটো কিয় যে ল'ৰাক ইংলিছ মিডিয়ামত পঢ়ুৱাবই লাগিব, ইংলিছ মিডিয়ামত পঢ়ুৱালেহে সি ইংৰাজীত ভালকৈ কথা ক'ব পাৰিব, এই ধাৰণাটো আমাৰ মনত কিয় আহে? এই ধাৰণাবোৰ আমি লাহে লাহে আঁতৰাব হ'লোঁ। ছাত্ৰ ছাত্ৰীসকলক কম, মই কাহিনীটো কম আৰু তাৰ পাছতে সুধিম যে সেইগৰাকী কোন আছিল। আপোনালোকে কোনোবাই যদি জানে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিন্তু ক'ব লাগিব। এটা শ্ৰেণী কোঠাত পাঠদান চলি আছে, চলি থকাৰ মাজতে দুয়োখন হাত নোহোৱা এগৰাকী বিশেষ ছাত্ৰী শ্ৰেণী কোঠাত বহি আছে আৰু শিক্ষাগুৰুৱে সুধিছে যে তোমালোকে আজি কোৱাচোন জীৱনৰ লক্ষ্য কি, কোনে কি হ'ব বিচৰা, এই কথাখিনি সুধিছে। প্ৰতিগৰাকীয়ে কৈ গৈছে কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা শিক্ষক হ'ব, এই কথাখিনি কৈ গৈছে। তাৰ পাছত সেই ছাত্ৰীগৰাকীক সুধিছিল, যিগৰাকী ছাত্ৰীৰ দুয়োখন হাতেই নাই, সেই ছাত্ৰীগৰাকী বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীগৰাকীক সোধোতে ছাত্ৰীগৰাকীয়ে কৈছিল, এই বিশাল আকাশখনত মই ইমূৰৰ পৰা সিমূৰলৈ উৰি থাকিব বিচাৰো। লগে লগে গোটেই শ্ৰেণী কোঠাত এটা গীৰ্জনী মৰা হাঁহি আছিল যে হাত দুখন নাই, তাই আকৌ কথা কৈছে চাচোন, উৰিবলৈতো পাখি লাগিব, চৰাইৰ পাখি আছে, আমি বাৰু মনৰ দৃষ্টিৰে উৰিম। তথাপিও সেইগৰাকী ছাত্ৰীয়ে হাত দুখন নাইকিয়া ছাত্ৰীগৰাকীক কেনেকৈ উৰিব, এনেকৈ তাচ্ছিল্য কৰিছিল লগৰবোৰে। সেই ছাত্ৰীগৰাকী পৰৱৰ্তী মুহূৰ্তত এগৰাকী পাইলট হৈছিল। কোন আছিল ছাত্ৰীগৰাকী? পাৰিব নেকি কোনোবাই? দুয়োখন হাত নোহোৱা সেইগৰাকী পাইলট, বিশ্বই তেওঁক চিনি পায়, জেছিকা কক্স। তেওঁ দুহাত নোহোৱাকৈ উৰি ফুৰিছিল আকাশত। আমাৰ কি নাই? হাত আছে, ভৰি আছে, আমি খাবলৈ পিন্ধিবলৈ পাইছো। আপুনি ভাবি চাওকচোন, যিসকলে দুবেলা দুমুঠি খাবলৈ পোৱা নাই সেইসকলে কি কৰিছে, অথচ এইখিনি থকাৰ পাছতো আমি নাই নোপোৱাৰ কাৰণতে থাকো।
যদি আপুনি সপোন দেখিছে তেন্তে ওপৰলৈ চাওক যে হয় সপোনটো আৰু অলপ ডাঙৰকৈ দেখিব লাগিব, এইখিনি কৰিব লাগিব। কিন্তু যদি আপুনি আপোনাৰ অৰ্থনৈতিক অৱস্থাটোক লৈ আপুনি দুখী তেন্তে আপুনি তললৈ চাব। আপোনাতকৈ কষ্টত বহু মানুহ আছে, কোনোবাই এসাঁজ খাইছে পিছদিনা এসাঁজ খাবলৈ বাট চাই আছে। সামাজিক মাধ্যমত আজিকালি খুব টিফিন ব্লগবোৰ দেখি থাকো। মই অকণমান ছ'চিয়েল মিডিয়াৰ প্ৰসংগটোলৈ এবাৰ আহিছো দেই, আপোনালোকে দেখি থাকেনে?